নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ওলাইছোঁ ধুনীয়াকৈ আৰু চাদৰ মেখেলা পিন্ধি কৰি পিনে মা আহি আছে। আজি মই যাম মই পঢ়ি অহা স্কুলখনলৈ, মানে LP স্কুললৈ গৈ আছোঁ আৰু আপোনালোককো লৈ যাম বুলি ভাবিছিলোঁ লগতে, ময়ো যাওঁ। আৰু আজি মানে আমাৰ গাঁৱত মানে মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীকেইটাক মানে সম্বৰ্ধনা জনাব। তাৰ কাৰণে মানে কালি স্কুলৰ ছাৰজনে মাতিব আহিছিলে আৰু সেইখন স্কুলতে মোৰ মাও ৰান্ধনি কৰে। ছাৰে মাতিব আহিলে মোকো কৈ থৈ গৈছিলে, সেইকাৰণে ময়ো ওলালোঁ। আমাৰ স্কুলখন পামহি আৰু অকণমান দূৰ আছে। আমাৰ ঘৰৰ ওচৰৰ পৰা মানে অকণমান দূৰে, বেছি দূৰ নহয়, খুব বেছি 4 ঘৰ পাৰ হ'লে পায়হি স্কুলখন। খুব মৰমৰ স্কুল আমাৰ। মই ক শ্ৰেণী, প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী এনেকৈ পঢ়িছিলোঁ আৰু 5টা বছৰ। এয়া নামঘৰৰ কাষতে আমাৰ এই স্কুলখন। কৃষ্ণ, স্কুলখনৰ নামটো হৈছে চাপৰিচুক প্ৰাথমিক বিদ্যালয়। কেনেকুৱা লাগিছে? ভাল লাগিছে নে? হাই কৈ দিয়া চবে, চিঞৰি দিয়া। ভাল লাগিছে নে? গৰম বন্ধ দিব অ'কে না লগা? এয়া ধুনীয়াকৈ এইগৰাকী আমাৰ স্কুলৰ বাইদেউগৰাকী, সৰুতে পঢ়াই যোৱা আমাৰ সকলোকে। কেনেকুৱা লাগিছে আজি গৰম বন্ধৰ কাৰণে? ভাল লাগিছে। আৰু কালি আমাৰ পৰীক্ষা হৈ গ'ল। আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলক গৰম বন্ধ দিন। 2 নম্বৰতে আমাৰ বিদ্যালয়ৰ পৰা পঢ়ি যোৱা ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী এইবাৰ 2021-22 চনত SSLC পাছ কৰিছে আৰু তেওঁলোকক এইবাৰ আমি প্ৰথম বুলি পেলাই তেওঁলোকক এইবাৰ এটা সম্বৰ্ধনা জনাবৰ কাৰণে আয়োজন কৰিছোঁ। আৰু তোমালোক সকলোৱে আজি উপস্থিত থাকিবা। আৰু বিশেষকৈ বহুত ভাল লাগিছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক লগ পোৱাৰ বাবে। আমি সেইকাৰণে আহিছোঁ, ভাল লাগিবৰ কাৰণে। ঠিক আছে, সকলো দেখা যাম। এইপিনে সকলো বহি আছে, গাৰ্জেনো আহিছে কেইগৰাকীমান। এগৰাকী এইবাৰ মেট্ৰিক পৰীক্ষাত পাছ কৰিছে, তাই চয়নিকা দাস, মোৰ ভণ্টি হয়। এইপিনে গাৰ্জেনবোৰ আহিছে, জোনলা খালিছে। দেখিছে, সেইকাৰণে আজি আমি ছাত্ৰ ছাত্ৰীসকলক আজি 25 জুনৰ দিনা গৰম বন্ধ দিবলৈ লৈছোঁ। ঘূৰা ফুৰা কৰিব নালাগিব, সময়মতে কাম কৰিব লাগিব। ঠিক আছে, হ'ব হ'ব হ'ব। আমাৰ মাৰ্জি আহিছে। মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আমাৰ গাঁৱৰে ছাত্ৰ আৰু ছাত্ৰী কেইজনীমানক ছাৰ বাইদেউসকলে এনেদৰে সম্বৰ্ধনা জনাইছে। আমাৰ গাঁৱৰ এইবাৰ পৰীক্ষাৰ্থী বেছি নাছিল, মাত্ৰ 5জনেহে মেট্ৰিক পৰীক্ষা দিছিল। তাৰে 4জনী ছোৱালী আৰু এজন ল'ৰা আছিল। তেওঁলোক গোটেইখিনিয়ে ৰিজাল্ট ভাল হৈছে।
দিন নোসোমাই মালা আমি যাওঁ এতিয়া ঘৰলৈ এইপিনে আছে জিনাবা এইপিনে প্ৰিয়ংকা আছে আমি গৰম বন্ধত আমাৰ তিনিজনী এটা কাম হ'ল মানে গৰম বন্ধত আমাৰ স্কুলৰে ষ্টুডেণ্টবিলাকক অকণমান চাই দিব লাগে হেনো অকণমান মানে কি আৰু পঢ়াব বুলি নহয় আৰু অকণমান এনেই চাই দিব লাগে আৰু মানে গৰম বন্ধ মাহটো যিহেতু ল'ৰা ছোৱালীবোৰ খুব মানে ঘৰৰ পৰা ওলাই মেলি ক'ৰবাত খেলিবলৈ গুচি যায় সেইকাৰণে বাইদেউৰ মতে কি অকণমান ল'ৰা ছোৱালীবোৰ পঢ়া শুনাৰ প্ৰতি মানে গৰম বন্ধত মানে পঢ়াৰ প্ৰতিও মানে মনটো থাকিব লাগিব সেইকাৰণে মানে আমাক কিছুমানে অকণমান চাই দিব কৈছে গতিকে 1 তাৰিখৰ পৰা আমি ৰেগুলাৰ আহিব লাগিব সপ্তাহত 3 দিন আমি কেইজনী পঢ়াব লাগিব গতিকে ভাল লাগিছে নে পঢ়াবলৈ পাই মানে পঢ়া চোনটো বা আগৰ পৰা ইয়াতে কৰিয়ে আছে তাই ইয়াতে আজি কিমান হ'লতো সোমোৱা ইয়াত 8 মাহমান হৈছে তাই ইয়াতে পঢ়াই আছে ল'ৰা ছোৱালীক বাইদেৱে তাইক পঢ়াত অকণমান চোকাৰ কাৰণে ভালকৈ গ্ৰেজুৱেশ্যন কৰিলে সেইকাৰণে তাইক পঢ়াব ক'লে এতিয়া ইয়াতে পঢ়াই আছে পাৰ্মানেণ্টকৈ এনেই সোমাই আমি পঢ়াব লাগিব আৰু চাই লওঁ কি হয় কেনেকৈ পঢ়াওঁ ল'ৰা ছোৱালীক নাজানো আৰু চাওক আমাৰ গাঁৱৰ পৰিৱেশ চাওক কি ধুনীয়া আপোনালোকৰ গাঁওখন কেনেকুৱা জনাবচোন আমাৰ গাঁৱৰ পৰিৱেশ দেখিছে অচোন যা দে গামোচাখন পিন্ধিয়ে আছা ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব